নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই উপস্থিত আছোঁ এখন গাহৰি ফাৰ্মত। তেন্তে বলক গাহৰি ফাৰ্মখন মই প্ৰথমে দেখাই লওঁ, তেওঁ মালিকজনৰ লগতো ধুনীয়াকৈ কথা পাতিম। বলক ফাৰ্মখন বৰ্তমান মই পাইছোঁহি। আহক ফাৰ্মখন প্ৰথমে ফাৰ্মখন দেখাই লওঁ। গৌতম দা এজনী হেমচিয়াৰ নে? হেমচিয়াৰ হয়। হেমচিয়াৰ ন? কিমান বয়স কিমান হৈছে তাই? তাই বয়স আপোনাৰ 1 বছৰ হৈছে। এবছৰ হৈছে ন? মাইকী ন? মাইকী। এবাৰ পোৱালি হ'ল, নেক্সট টাইম মানে এবাৰ পোৱালি দিলে, পোৱালিখিনি বেচিলা? বেচিলোঁ। আচ্ছা আচ্ছা, আজি 10 দিনমান হৈছে। 10 দিনমান হৈছে ন? বাকী এইফালে আহাচোন। এজনী কি জাতৰ এজনী? হেমচিয়াৰ হয়। হেমচিয়াৰ ন? এজনী জগিব আপোনাৰ 16 তাৰিখে। 16 তাৰিখে জগিব? জুনৰ 16 তাৰিখে জগিব। দেখা পাইছে গাহৰিজনী? হেমচিয়াৰ ন? হেমচিয়াৰ। এই গঁৰালটো বিশেষ বেয়া লগা নাই, আৰু জেগাখিনিও খুব ধুনীয়া জেগা, মুকলি জেগা থাকিলে ভাল ন? ভাল মুকলি জেগা থাকিলে ভাল। আচ্ছা আচ্ছা, ভাল হাৱা বতাহ আহে। হাৱা বতাহ লাগে। এজনী হেমচিয়াৰ হয়। হেমচিয়াৰ হয় ন? এজনী প্ৰেগনেণ্ট প্ৰায় 2 মাহমান হৈছে। 2 মাহমান হৈছে ন? গৌতম দা ৰুমটো এইটো আহলে বহলে কিমান বনাইছা? ৰুমটো বা 10 বাই 12। 10-12। আটাইটা ৰুমে 10-12। 10-12। এতিয়া বৰ্তমান তোমাৰ তাত গাহৰি, মাইকী গাহৰি কেইজনী আছে? মাইকী গাহৰি বৰ্তমান বেছি নাই, মানে বিক্ৰী যোৱা হ'ল। এতিয়া বৰ্তমান আছে তোমাৰ 8জনীমান। বৰ্তমান 8জনী আছে বুলি। এইটো কি মাইকী নে? এইটো মাইকী ন? এই লগত থকা দুটা? এইটা পোৱালি টাই। পোৱালি? মানে ইয়ৰ্কশ্বায়াৰৰ লগত ক্ৰছ দিয়া হৈছিলে। মানে ইয়ৰ্কশ্বায়াৰ ক্ৰছ দিয়া হৈছিলে ন? আচ্ছা আচ্ছা আচ্ছা। বাকী এইফালে আহোঁ। এইফালে এইকেইটা ৰুম পাকা কৰা নাই ন? নাই, পাকা বৰষুণৰ কাৰণে কৰিব পৰা নাই। পাকাটো কৰিম আৰু চমুতে। মানে চমুতে কৰিবা? কৰিম। আপোনালোকক মই আৰু এটা চিষ্টেম দেখাই আছোঁ, কম খৰচৰ চিষ্টেম এটা দেখাই আছোঁ সোনকালে। এইটো চাওক, মানে পাকা ৱাল যদি নেমাৰে আপোনালোকে, পাকা ৱাল নেমাৰিলেও এনেকৈ পাকা পোচ বনাই পেলাই আপোনালোকে যদি এই তাঁৰটো যদি এনেকৈ যদি এই চিষ্টেমত যদি আপোনালোকে বান্ধে, গাহৰি ওলাই যাব নোৱাৰিব। মানে কম খৰচত আৰু মই কৈ দিছোঁ। এইটো চিষ্টেমটো ভাল পাইছোঁ মই। চিষ্টেম ভাল, খৰচো কম। খৰচ বিশেষকৈ কম। এই দুজনী কি? নাই, এই ক্ৰছ হৈ আছে সিহঁতৰ। ক্ৰছ হৈ আছে ন? বৰ্তমান ছাৰ্ভিচ লৈ আছে বোলে। সেইজনী মাইকী ন? এইটো পাঠাটো ন? আচ্ছা আচ্ছা আচ্ছা। বাকী এইটো তাঁৰটো আপোনালোকে দেখা পাইছে, এইটো আপোনালোকে ইউজ কৰিব পাৰে। পাকা তলটোতো ফ্ল' কৰি দিবই তেওঁ। তলটো ফ্ল' কৰি দিলেও মানে এইটো চিষ্টেমটো কৰিব পাৰে, ভাল। মানে ৱাল নেমাৰিলেও মোটামুটি ভাল এইটো চিষ্টেম। গৌতম দা তুমি গাহৰিটো তুমি কিমান বছৰ হৈ গ'ল? মোৰ 3 বছৰ হ'ল। 3 বছৰ হ'ল ন? 3 বছৰ তোমাৰ ইনকামৰ কথাটো অলপ কোৱা দেচোন। ইনকাম মোটামুটি ভালেই ইনকাম। ভাল ইনকাম? ভাল। বছৰত কিমান আহি আছে তোমাৰ এতিয়া বৰ্তমান? এতিয়া বছৰত 2.5 পৰা 3 ভিতৰত আহি আছে আৰু। 2.5 পৰা 3? মানে এজন মানুহে বাহিৰত নগৈ এনেকৈও যদি কৰে চলিব পাৰিব, ধুনীয়াকৈ চলিব পাৰিব ন? আপোনালোকে জেগাখিনি দেখা পাইছে, কিমান ধুনীয়া এটা জেগা। আৰু বিশেষকৈ মই চিষ্টেমটো ভাল পাইছোঁ দেই। এই চিষ্টেমটো ভাল পাইছোঁ মই। পাকা ৱাল নেমাৰিলে এই চিষ্টেমটো কৰিব পাৰে ন? পাকা নকৰিলেও অসুবিধা নাই। এই মাটিটো ভাল হয়, কিন্তু মানে কামৰ সুবিধাৰ কাৰণে আমি কৰি লোৱা হয় পকাটো আৰু। হয়। গৌতম দা আপোনালোকৰ দানা কি খুৱাই আছে সেইটো কোৱাচোন। দানা আমি এতিয়া বৰ্তমান হেৰি কৰি আছোঁ, ভাত আৰু আপোনাৰ এই কিনা দানাটো মিক্স কৰি খুৱাওঁ। তেতিয়া অলপ মানে কষ্টিংটো অলপ কমি যায় ভাতটো খুৱাই দিলে। অকল কিনা দানাৰ ওপৰত হ'লে খৰচটো বহুত বাঢ়ি যায়, সেইকাৰণে মানে ভাত সিজাই তাৰ লগত কিনা দানাটো মিক্স কৰি দিওঁ। মানে ভাত, কচু, ভাত এনেকৈ তেওঁ মিক্স কৰি খুৱায়, আৰু লগত যিটো কিনিবলৈ পায় যিটো ফিড, সেইটো ফিড মিক্স কৰি দিয়ে আৰু একেলগে। মানে খৰচটো কমাবৰ কাৰণে ন? চুনাগল দানাটো খুৱাওঁ। এইটোত মানে চুনাগল গডৰেজতকৈ দানাটো অলপ দামটো কম আছে। চুনাগল দানাটোতো বেয়া নহয় ন? ভাল ন? ভাল।
আৰু গাহৰিকেইটা চেহেৰাটো বিশেষ বেয়া পোৱা নাই, ভালে লাগিছে। মানে চেহেৰা ঠিকে আছে আৰু চেহেৰাটো ভাল লাগিছে বিশেষকৈ। গৌতম দা তোমাৰ এড্ৰেছটো তোমাৰ কৈ দিয়াচোন। এড্ৰেছটো মোৰ 2 নং কাকি নাৰায়ণপুৰ। 2 নং কাকি নাৰায়ণপুৰ, হোজাই ডিষ্ট্ৰিক্ট। হোজাই ডিষ্ট্ৰিক্ট 2 নম্বৰ কাকি নাৰায়ণপুৰ।